নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি পুৱাৰ 8টা গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। আজিৰ এই 8টা খবৰৰ ভিতৰতে প্ৰথমটো খবৰ হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। ডিচেম্বৰত কেইদিন বন্ধ থাকিব বেংক, চাওক আৰু সেইমতে সম্পূৰ্ণ কৰক বেংকৰ যিকোনো জৰুৰী কাম। কোৱা হৈছে যে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই RBI ডিচেম্বৰ মাহৰ বেংকৰ কাম কাজ বন্ধ থাকিবলগীয়া দিনৰ তালিকা প্ৰকাশ কৰিছে। কৈছে চলিত বৰ্ষৰ অন্তিমটো মাহত মুঠ 11 দিন বেংক বন্ধ থাকিব। হাতে ৰাজ্যভেদে বেংকৰ বন্ধসমূহ সলনি হ'ব পাৰে, কিয়নো সকলো বেংক প্ৰতিষ্ঠানে সকলো উৎসৱ পালন নকৰে। ডিচেম্বৰ মাহত খ্ৰীষ্টমাছৰ বাহিৰে আন বহুতো ৰাজ্যভেদে আঞ্চলিক বন্ধৰ দিন আছে। ডিচেম্বৰত দ্বিতীয় শনিবাৰ আৰু চতুৰ্থ শনিবাৰ বেংকৰ নিয়মীয়া বন্ধৰ দিন হিচাপে থাকিব। সেইদৰে 12 ডিচেম্বৰৰ দ্বিতীয় শনিবাৰ আৰু 26 ডিচেম্বৰ চতুৰ্থ শনিবাৰ বন্ধ থাকিব। তাৰপিছত কৈছে ডিচেম্বৰ মাহত কেইদিন বন্ধ থাকিব, কোন তাৰিখে বন্ধ আছে সবিশেষ এটা তালিকা প্ৰকাশ কৰি দিয়া হৈছে। 1 ডিচেম্বৰত হায়দৰাবাদত বৃহৎ হায়দৰাবাদ মহানগৰ পালিকাৰ সাধাৰণ নিৰ্বাচনৰ বাবে বন্ধ থাকিব বেংক। তাৰপিছত কৈছে 3 ডিচেম্বৰ পানাজে বাংগালোৰত কনদাস জয়ন্তী ছেইণ্ট ফ্ৰান্সিছ বেৰিয়াৰ দিৱসৰ বাবে 3 তাৰিখত বন্ধ থাকিব বেংক। তাৰপিছত কৈছে 12 ডিচেম্বৰত শ্বিলঙত পাটগান নেমমিঞ্জা চাংমাৰ উপলক্ষে বন্ধ থাকিব 12 তাৰিখৰ বেংকসমূহ। তাৰপিছত কৈছে 17 ডিচেম্বৰত বেংকসমূহ বন্ধ থাকিব গেংটঙত লুচুং নামচুঙৰ বাবে। কোৱা হৈছে যে 18 ডিচেম্বৰত গেংটঙত শ্বিলঙত ইউচুচু থামৰ মৃত্যুৰ তিথি লুংচু নামচুঙৰ বাবে 18 তাৰিখত বেংকসমূহ বন্ধ থাকিব। তাৰপিছত কৈছে 19 ডিচেম্বৰত পানীজিত গোৱা মুক্তি দিৱস আছে, সেইবাবে বন্ধ থাকিব বেংকসমূহ। তাৰপিছত কৈছে 24 ডিচেম্বৰত খ্ৰীষ্টমাছ উৎসৱ থকাৰ বাবে বন্ধ থাকিব বেংকসমূহ। কৈছে 25 ডিচেম্বৰত বন্ধ থাকিব বেংকসমূহ খ্ৰীষ্টমাছৰ বাবে। তাৰপিছত কৈছে 26 ডিচেম্বৰতো বন্ধ থাকিব খ্ৰীষ্টমাছ উৎসৱৰ বাবে, 3 দিন একেলেঠাৰে বন্ধ থাকিব। তাৰপিছত কৈছে 30 ডিচেম্বৰত শ্বিলঙত ইউকিয়ং নগৰবা থকাৰ বাবে বন্ধ থাকিব বেংকসমূহ। তাৰপিছত কোৱা হৈছে 31 ডিচেম্বৰত নৱবৰ্ষ উদযাপনৰ বাবে বন্ধ থাকিব সমগ্ৰ দেশৰ বেংকসমূহ। এয়া আছিল বেংকৰ লিষ্টসমূহ। দ্বিতীয় নম্বৰ খবৰটো হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। 3 বছৰত উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ 37,000 ছাত্ৰীক স্কুটি দিব অসম চৰকাৰে। কৈছে যে চলিত বৰ্ষত উত্তীৰ্ণ 22,000 ছাত্ৰীক ডিচেম্বৰত দিব স্কুটি। লগতে কোৱা হয় যে বিগত বিধানসভা নিৰ্বাচনৰ সময়ত বিজেপি দলে দিয়া প্ৰতিশ্ৰুতি অনুসৰি উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ যোৱা 3টা বৰ্ষৰ সৰ্বমুঠ 37,000 ছাত্ৰীক চৰকাৰে স্কুটি প্ৰদান কৰিব। জনতা ভৱনত আয়োজিত এখন সংবাদ মেলত ৰাজ্যৰ বিত্ত, শিক্ষা, স্বাস্থ্য, লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। যে সংবাদ মেলখনত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে এই বছৰ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ প্ৰথম বৰ্ষ বিভাগত উত্তীৰ্ণ 22,000 ছাত্ৰীক ডিচেম্বৰ মাহৰ ভিতৰতে কোনো এটা দিনতে স্কুটি প্ৰদান কৰা হ'ব। সেইদৰে 2018 পৰা 2019 বৰ্ষত বাজেটত 5,000 ছাত্ৰীক স্কুটি দিয়া হ'ব বুলি কোৱা হৈছিল। সেইসকলে ছাত্ৰীক অহা জানুৱাৰী ফেব্ৰুৱাৰী মাহৰ ভিতৰত স্কুটি প্ৰদান কৰা হ'ব। একেদৰে 2019 পৰা 2020 বৰ্ষৰ বাজেটত 25 কোটি টকা ধাৰ্য কৰা হৈছে স্কুটিৰ বাবে। এতিয়া চৰকাৰে সেই বছৰৰ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা 10,000 ছাত্ৰীকো অহা জানুৱাৰী ফেব্ৰুৱাৰীৰ ভিতৰত স্কুটি প্ৰদান কৰিব। মুঠতে উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা সৰ্বমুঠ 37,000 ছাত্ৰীক মেধাৰ ভিত্তিত স্কুটি প্ৰদান কৰা হ'ব। এই স্কুটি প্ৰদানৰ সময়ত স্কুটিৰ বীমা, পঞ্জীয়ন আৰু GST চৰকাৰে আদায় দিব। চৰকাৰে এই বছৰ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰীক স্কুটি দিব বুলি কোৱা কথা ঘোষণাৰ পাছতে পূৰ্বৰ বছৰৰ দুটাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ স্কুটি লাভ নকৰাত সেইসকল ছাত্ৰীৰ মাজত অসন্তুষ্টি বিৰাজ কৰিছিল। মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বৰ 2টা বৰ্ষৰ সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰীসকলকো স্কুটি প্ৰদান কৰিব বুলি ঘোষণা কৰাৰ লগে লগে সেই বিতৰ্কৰো অৱসান ঘটালো। আজিৰ 3য় নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে বিবাহৰ বাবে নতুন আইন জাৰি কৰিছে চৰকাৰে। কৈছে বিবাহৰ পূৰ্বে ধৰ্ম আৰু উপাৰ্জনৰ সবিশেষ চৰকাৰক জমা দিব লাগিব দৰা কইনাৰ, যদি নিদিয়ে তেনেহ'লে হ'ব এটা ডাঙৰ বিপদ। কোৱা হৈছে যে অসম চৰকাৰৰ পৰা দৰা কইনাৰ
কৰ উপাৰ্জন কিমান একে জাতৰ হয়নে বিয়া পাতিবলৈ যোৱা যুৱক যুৱতীৰ বাবে এই প্ৰশ্নবোৰ অচিনাকি নহয় পৰিজন বন্ধু বান্ধৱক এই প্ৰশ্নবোৰ উত্তৰ দিবলগীয়া হয় প্ৰতিজন বিবাহ পাৰ্টিয়ে কিন্তু এতিয়া কেৱল পৰিয়াল বা বন্ধু বান্ধৱকে নহয় চৰকাৰকো বিবাহ পাৰ্টিয়ে জনাব লাগিব ঠিকানা উপাৰ্জন আৰু ধৰ্মৰ সবিহে সন্দৰ্ভত নতুন আইন প্ৰণয়ন কৰিবলৈ সাজু হৈছে অসম চৰকাৰ অৱশ্যে অসম চৰকাৰে দাবী কৰা মতে আন ৰাজ্যৰ দৰে লাভজাত নিয়ন্ত্ৰণ কৰাৰ লক্ষ্যৰে নহয় ৰাজ্যৰ মহিলাসকলৰ সুৰক্ষিতৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰখনে এই নিয়মসমূহ প্ৰৱৰ্তন কৰিবলৈ ওলাইছে এই সন্দৰ্ভত শীঘ্ৰেই চৰকাৰখনে আইন প্ৰণয়নৰ প্ৰক্ৰিয়া আগবঢ়াব বুলি জানিবলৈ দিয়ে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ লগতে কয় যে এই আইন উত্তৰ প্ৰদেশ আৰু মধ্য প্ৰদেশত চলি থকা আইনৰ দৰে নহ'ব যদিও এইবোৰ প্ৰায় একেই হ'ব উপৰিও সকলো ধৰ্মৰ লোকৰ বাবে বিবাহ আইন প্ৰযোজ্য হ'ব বিবাহৰ এসপ্তাহ পূৰ্বে দৰা আৰু কইনাৰ দুয়োজন উপাৰ্জন পৰিয়াল শিক্ষা আৰু ধৰ্মৰ সবিহে চৰকাৰে নথি লিখি জমা দিব লাগিব আৰু সেয়া নকৰিলে দৰা কইনাৰ বিৰুদ্ধে শাস্তিমূলক পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে কয় বন্ধুসকল আজিৰ তৃতীয় নম্বৰ খবৰটো হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ আজিৰে পৰা সলনি হ'ব এইবোৰ নিয়ম চাক আপোনাৰ জীৱনত কেনেদৰে পৰিব এই পাঁচটা ডাঙৰ নিয়ম যিকেইটা আপোনাৰ প্ৰত্যেকবাৰে দৰকাৰী হ'ব বহুকেইটা নিয়ম সলনি কৰি দিয়া হৈছে কৈছে আজিৰে পৰা অৰ্থাৎ 1 ডিচেম্বৰৰ পৰা সাধাৰণ নাগৰিকৰ জীৱনৰ সৈতে জড়িত বহুকেইটা নিয়ম সলনি হৈছে আজিৰে পৰা ৰন্ধন গেছৰ চিলিণ্ডাৰ ৰেলৱে আৰু বেংকৰ লেনদেনৰ সৈতে জড়িত নিয়মৰ সলনি হৈছে কৈছে 1 নম্বৰতে ডিচেম্বৰ মাহৰ পৰা বেংকৰ ধন লেনদেনৰ সৈতে জড়িত নিয়ম সলনি হ'ব ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই 24 ঘণ্টাৰ বাবে আৰটিজিএছৰ সুবিধা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে এতিয়া এই সুবিধা মাহটোৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰক বাদ দি সপ্তাহটোৰ বাকী সকলো কৰ্মদিনত পুৱা 7 বজাৰ পৰা 6 বজালৈকে উপলব্ধ হ'ব ডিচেম্বৰৰ পৰা গ্ৰাহকে 24 ঘণ্টাই আৰটিজিএছৰ জৰিয়তে ধন ট্ৰান্সফাৰ কৰিব পাৰিব বুলি ঘোষণা কৰিছে নম্বৰ সলনিটো হৈছে প্ৰতি মাহৰ প্ৰথম দিনটোত চৰকাৰে ৰন্ধন গেছৰ দাম সলনি কৰে অৰ্থাৎ 1 ডিচেম্বৰৰ পৰা সমগ্ৰ দেশতে ৰন্ধন গেছৰ দাম সলনি হৈছে আজিৰ পৰা 19 কিলোগ্ৰাম বাণিজ্যিক চিলিণ্ডাৰৰ প্ৰতিটো 56 টকাকৈ বৃদ্ধি পাইছে তাৰ পিছত কৈছে 3 নম্বৰ সলনি হৈছে বীমাদাৰীসকলে 5 বছৰৰ পাছত প্ৰিমিয়াৰ ধন 50% পৰ্যন্ত হ্ৰাস কৰিব পাৰে অৰ্থাৎ আধা কিস্তিৰে হৈতেও পলিচি চলাই থাকিব পাৰিব নম্বৰত কয় যে ভাৰতীয় ৰেলৱে 1 ডিচেম্বৰৰ পৰা কেইবাখনো নতুন ৰেল চলাইছে কৰোনা সংকটৰ পাছত ৰেলৱে একেৰাহে কেইবাখনো নতুন বিশেষ ৰেল চলাই আহিছে এতিয়া 1 ডিচেম্বৰৰ পৰা কেইবাখনো ৰেল চলাচল কৰিব নতুন মাহেকত 830 টকাকৈ একাউণ্টত পাব ৰাজ্যৰ মহিলাসকলে অভিলাষী অৰুণোদয় আঁচনিৰ উদ্বোধন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে মাহৰ প্ৰতিটো প্ৰথম সপ্তাহতে মহিলাসকলে পাব 830 টকাকৈ প্ৰতি মাহে কৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙ্গলবাৰে আমিনগাঁৱৰ নমলীজলা পেৰেড গ্ৰাউণ্ডৰ বিশাল সভাত অৰুণোদয় আঁচনিখন মুকলি কৰে 12 গৰাকী হিতাধিকাৰীক মঙ্গলবাৰে অৰুণোদয় আঁচনিৰ সাহায্যৰ চেক বিতৰণ কৰে মুখ্যমন্ত্ৰীয়ে আমিনগাঁও নমলীজলা খেলপথাৰত বৃহৎ ৰাজহুৱা সভাখনত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও উপস্থিত আছিল 5 ডিচেম্বৰৰ ভিতৰত সকলো শিক্ষাধিকাৰীৰ একাউণ্টত 830 টকাকৈ সোমাব বুলি জানিবলৈ দিয়ে হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰে দাবী কৰে এই যে অৰুণোদয় আঁচনিখনে অসমৰ ইতিহাসৰ সবাতকৈ বৃহত্তম প্ৰত্যক্ষ লাভজনক হস্তান্তৰ আঁচনি আমিনগাঁও মঙ্গলবাৰৰ সভাত দিছপুৰ হাজো জালুকবাৰী পলাশবাৰী পূব গুৱাহাটী পশ্চিম গুৱাহাটী কমলপুৰ আৰু ৰঙিয়া সমষ্টিৰ সৰ্বসাধাৰণ লোকে অংশ লয় অৰুণোদয় আঁচনিৰ মহিলা হিতাধিকাৰীয়ে মাহিলী 830 টকাকৈ পাব চৰকাৰে ৰাজ্যৰ 33খন জিলাৰ প্ৰতিটো সমষ্টিকে সাঙুৰি ল'ব সদ্যহতে বিটিআৰ বাদ দি 29খন জিলাত আঁচনি আৰম্ভ কৰা হৈছে অবিবাহিত বিবাহ বিচ্ছেদ হোৱা স্বামীহাৰা তথা দিব্যাংগ লোকক তথা দৰিদ্ৰ পৰিয়ালৰ হিতাধিকাৰীয়ে মাহেকৰ ৰেচনৰ সামগ্ৰী ক্ৰয় কৰাৰ বাবে এই ধন পাব এই ধনৰাশিৰ ফলত বছৰত অতিৰিক্ত 10,000 টকা উপাৰ্জন হ'ব পৰিয়ালটোৰ অৰুণোদয় আঁচনিৰ সুবিধা পোৱা পৰিয়ালৰ ঘৰৰ বাহিৰত লগ থাকিব আঁচনিৰ কাৰণে চৰকাৰে মুঠ 2800 কোটি টকা ধাৰ্য কৰিছে বাজেটত ৰাজ্যৰ দৰিদ্ৰতা নিৰ্মূল আৰু আৰ্থিকভাৱে পিছপৰা পৰিয়ালক স্বাৱলম্বী কৰাৰ বাবে এই অভিলাষী আঁচনিখন হাতত লৈছে বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে এই আঁচনিখনৰ জৰিয়তে 33খন জিলাৰ 2277খন পঞ্চায়তৰ লগতে লগৰ অঞ্চলৰ মুঠ 90 লাখ লোকে উপকৃত হ'ব বুলি জনায় উল্লেখযোগ্য যে এই আঁচনিৰ ধন পাবলৈ হ'লে গ্ৰাহকে এচি ৱাশ্বিং মেচিন ৰেফ্ৰিজাৰেটৰ থাকিব নালাগিব চাকৰিয়াল থাকিলে
চাকৰিয়ালৰ যিকোনো দৰমহা সেই দৰমহাসমূহ কাটি দিয়া হ'ব। চাকৰিয়াল ব্যক্তি থকা পৰিয়ালৰ আৰু প্ৰাক্তন সাংসদ প্ৰাক্তন বিধায়কৰ পৰিয়ালৰ লোকে এই আঁচনিৰ ধন নাপাব। মঙলবাৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীৰ উপৰিও মন্ত্ৰী সঞ্জয় কিষাণ, সুমন হৰিপ্ৰিয়া, কংগ্ৰেছৰ বিধায়ক ৰকিবউদ্দিন আহমেদ প্ৰমুখ্যে কেইবাগৰাকী বিধায়ক উপস্থিত আছিল।